নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি লাচিত বৰফুকনৰ বিষয়ে 10 শাৰী বাক্য লিখিম। তো বলা ভিডিঅ'টি এতিয়া আৰম্ভ কৰোঁ। 1. লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ এগৰাকী মহান যোদ্ধা তথা মহাবীৰ আছিল। 2. বীৰ লাচিত বৰফুকনৰ 1622 চনৰ 24 নৱেম্বৰত শিৱসাগৰত জন্ম হৈছিল। 3. লাচিত বৰফুকনৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাগেশ্বৰী আইদেউ। 4. লাচিত বৰফুকনে ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল। 5. লাচিত বৰফুকনৰ নেতৃত্বত 1671 চনত আহোম আৰু মোগলৰ মাজত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধত আহোমে জয়লাভ কৰিছিল। 6. লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ বাবে গড় নিৰ্মাণৰ দায়িত্বত থকা মোমায়েকক শুই থকা দেখি দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। 7. লাচিত বৰফুকন এগৰাকী মহান বীৰ, নিস্বাৰ্থ দেশপ্ৰেমিক, সাহসী, পৰিশ্ৰমী, সৎ আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। 8. লাচিত বৰফুকন আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিঙৰ সেনাপতি আছিল। তেওঁ হাচতি ধৰা, ঘোঁৰা বৰুৱা, দোলা কাষৰীয়া বৰুৱা, দুলীয়া বৰবৰুৱা আৰু শিমলু গুৰিয়া ফুকন পদবী লাভ কৰিছিল। 9. মহান বীৰ লাচিত বৰফুকনৰ 1672 চনত 25 এপ্ৰিলত অসুস্থতাৰ বাবে মৃত্যু হয়। 10. অসমীয়া জাতিৰ স্বাভিমান লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে অসম বুৰঞ্জীত লাচিত বৰফুকনৰ নাম চিৰযুগমীয়া কৰি ৰখাৰ বাবে প্ৰতি বছৰে 24 নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। সমাপ্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি চাই যদি ভাল পাইছা লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।